মানে খাম্পা বৰগীয়াৰী হিচাপে আজি মানে অকলশৰীয়া হৈ গৈছে। মানে প্ৰতিটো নিৰ্বাচনত পৰাজয় হোৱা মানে ৰাইজে তাক নিবিচাৰে। ৰাইজে নিবিচাৰিলেও আমি পাৰ্টি হিচাপে তাক বিচাৰিছিলোঁ। পাৰ্টিৰ নেতা হৈ থাকক, ইলেকশ্যনত হাৰা জিকা থাকে, তো পাৰ্টি লিডাৰ হৈ থাকিব পাৰে। মই কৈছিলোঁ যে খাম্পা বৰগীয়াৰী নিৰ্বাচন খেলিলে তেওঁ কেতিয়াও BPF দলৰ পৰা বিজয়ী নহয়। खुलुमबाय बयखौबो बे समाव आङो मोननै सुंद' आपडेट लानानै फैलायबाय। खाम्फा बरगयारिया BPF दोलोखौ नागारनायखौ लानानै प्रहलाद ब्रह्म आरो पृथ्वीराज नारायण मेस बिसोर सानैया खौरांगिरिनि सिगाङाव माखासे बिबुंथि होदों। प्रहलाद ब्रह्म आरो पृथ्वीराज नारायण मेस बिसोर सानैया खौरांगिरिनि सिगाङाव मा बिबुंथि होदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। भिडिअखौ जोबजासिम नायनायनि उनावहाय नोंथाङा मा बुजिनो हादों कमेन्टनि गेजेरजों फोरमायबानो जाबाय। আজিৰ তাৰিখত চাওক আপোনালোকে মানে কোনো দলৰ কোনো স্থিতি নাই আমাৰ এই BTC অঞ্চলত। অকল এটা ৰাজনৈতিক দল আছে বুলি ক'লে BPF দলে। ইয়াত কোনো UPPL বা BJP কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই। আপোনালোকে দেখিলে হ'ল যোৱা MP ইলেকশ্যনৰ কথাটো চাওক, আমি অকলে 4.5 লাখ ভোট পাইছোঁ। তাৰমানে অকলে 4.5 লাখ একেদৰে আজি ছেপাৰেটকৈ কেলে UPPL BPF UPPL BJP আৰু যদি যি ৰাজনীতি হ'ল যদি সুকীয়াকৈ কেলে BPF 1 নম্বৰত আহি যাব। আমি 25টা পাই পেলাই আমি জিকি যাম, চৰকাৰ গঠন কৰিম। এইটো আজিৰ তাৰিখত স্পষ্ট। যোৱাকালি আমাৰ BTCৰ প্ৰাক্তন উপ কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী ডাঙৰীয়াই পদত্যাগ প্ৰেৰণ কৰিছে আমাৰ দলৰ সভাপতি ডাঙৰীয়ালৈ। এখেত মানে কি চিন্তা কৰিছে আমি নাজানো। আমি ভাবোঁ এখেতসকলে এনেকুৱা মানে কাম কৰিব নালাগিছিল বা ৰিজাইন দিব নালাগিছিল। দলত থাকোঁতে কাম কৰাটো আমি ভাবিছিলোঁ, ৰাইজে ভাবিছিলে যে এখেতৰ মানে BTC উন্নয়ন কৰক। আৰু এখেতসকলে যোৱা আমাৰ বড়োৰ যিটো সংগ্ৰাম হয়, এই সংগ্ৰামটো একেলগে হাগ্ৰামা মহিলাৰীৰ লগত কৰি আহিছিল, BTC সৃষ্টি কৰিছিল। তো আমাৰ কাৰণে আফচোচ এখেতসকলে এনেকুৱা ভাবাটো ৰাইজে ভাল পোৱা নাই। আমিও আজি এখেতসকলক অনুৰোধ কৰিম যাতে পদত্যাগ পত্ৰ যাতে এখেতসকলে মানে উঠাই লৈ পেলাই আকৌ BPF দলতে যোগদান কৰে। আৰু এখেতসকলে আজি প্ৰেৰণ কৰিছে যে আমাৰ দলৰ হাইকমাণ্ড নিশ্চয় আলোচনা কৰিব ইয়াৰ ওপৰত যে দল ত্যাগ পত্ৰটো একেবাৰে একচেপ্ট কৰে না নাই। আমাৰ হাইকমাণ্ডে এখেতসকলে বিচাৰ কৰিব। যিয়ে নহওক আমি বিচাৰোঁ এনেকুৱা মানে এজন সংগ্ৰামী নেতা একালত মানে সতীৰ্থ হাগ্ৰামা মহিলাৰীৰ লগত যি ব্যক্তিয়ে ৰাইজৰ মৰম পাইছিলে, যি ব্যক্তিক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মৰম কৰি এখেতক মানে 15 বছৰ ধৰি ডেপুটি চিফ বনাইছিল আমাৰ BTCত। ৰাইজে তাক মানে সঁহাৰি জনাইছে, ৰাইজে তাক মানে 3বাৰকৈ মানে জিকাই পেলাই এখেতক ডেপুটি চিফ বনাইছে। তো ৰাইজক এনেকুৱা প্ৰতাৰণা কৰিব নালাগিছিল। যিয়ে নহওক আমাৰ দলৰ মানে কোনোবা অহা যোৱা প্ৰতিটো ৰাজনীতিক দলত থাকে। তো আমাৰ BPF দলত এখেত গ'লেও আমাৰ দল ইমান কঠিন নহয়। তথাপি আমি এখেতক আমাৰ মানে অনুৰোধ কৰিম যাতে মানে ৰাইজৰ ভালৰ কাৰণে চিন্তা কৰে, ৰাইজৰ কাৰণে কাম কৰে। BPF দলতে থাকি পেলাই কাম কৰাটো চবেই ৰাইজে বিচাৰে তাক। ই জনতো একো নাই আমাৰ জানাত। মানে এখেতে মানে যোৱা MP ইলেকশ্যনত হাৰিছে, যোৱা BTC ইলেকশ্যনত হাৰিছে। ইয়াৰ কাৰণে মনত ডিপ্ৰেছ হৈছে। মানে এই দলত থাকি কিবা এটা নহ'ব, মই মানে হাৰি গ'লোঁ 2-3বাৰ। ইয়াৰ কাৰণে তাৰ মানে মনত কিবা এটা আঘাত পাইছে যে মানে ৰাইজে তাক বিশ্বাস নকৰে, এনেকৈ এটা ভাৱ পাইছে। ইয়াৰ কাৰণে ই দল ত্যাগ কৰি কোনোবা দলৰ পৰা আশ্ৰয় লৈ পেলাই মানে এটা ৰাজনীতিক জীৱন আৰম্ভ কৰিবৰ কাৰণে চিন্তা নিশ্চয় কৰিছে। মানে খাম্পা হিচাপে মানে কি নাই আৰু কি কোনো ইয়াৰ গ্ৰেভিটি নোহোৱা হৈ গৈছে চিৰাং জিলাত নিজ সমষ্টিত আৰু কি। যোৱা মানে কি ইলেকশ্যনতো হাৰিল, BTC ইলেকশ্যনত হাৰিল, MP ইলেকশ্যনত হাৰিল, বাই ইলেকশ্যনত হাৰিল। ইয়াৰ আগতে মানে 2014 ইলেকশ্যনতো এখেত হাৰিব লগা হৈছিল। মানে বহুত মানে যিমান ইলেকশ্যন আহে খাম্পা বৰগয়াৰী হিচাপে সমষ্টিত হাৰি থাকে। মানে কেনেকৈ বা 2015 চনত 38টা ভোটত জিকি গ'ল, মানে লাকিলি আৰু কি। মানে পাব্লিকৰ লগত ৰিলেশ্যন নাই, পাব্লিকত মানে ভাল সম্পৰ্ক নাই। পাব্লিকত যে সুবিধা অসুবিধা তাত মানে একেটা মানে পূৰণ কৰাত নিশ্চয় ব্যৰ্থ হৈছে। ৰাইজক তাক আঁকোৱালি লোৱা নাই। এইটোৱে প্ৰমাণ যে প্ৰতিবাৰ ইলেকশ্যনত সি মানে নিজ সমষ্টিত হাৰি থাকে। প্ৰতিটো MLA ইলেকশ্যনত, প্ৰতিটো MP ইলেকশ্যনত আৰু নিজ মানে নিজে খেলিলেও হাৰিছে।
এনেকুৱা এটা মানে ধাৰাবাহিকভাৱে মানে পৰাজয় বৰণ কৰিব লগা হৈছে নিশ্চয় এখেতে মানে ৰাইজৰ মানে ওপৰত মানে আস্থা নোহোৱা হৈছে ইয়াৰ কাৰণে নিশ্চয় ডিপ্ৰেছ হৈছে মাইনত ইয়াৰ কাৰণে দল ত্যাগ কৰিবৰ কাৰণে এখেতে সিদ্ধান্ত লৈছে এতিয়ালৈকে হাইকমাণ্ডে তেখেতে যিখিনি প্ৰত্যাগ পত্ৰ প্ৰেৰণ কৰিছে এতিয়ালৈকে একচেপ্ট কৰা নাই এতিয়ালৈকে একচেপ্ট কৰা নাই নিশ্চয় CWC বা কিবা এটা PMB মিটিং মাতি পেলাই তাত মানে একচেপ্ট কৰা নকৰা তাত সিদ্ধান্ত ল'ব এইটো হাইকমাণ্ডে ঠিক কৰিব গতিকে আপোনালোকে বিচাৰিব যে তেখেতে পুনৰ দলতে থাকক আমিতো বিচাৰোঁ যুৱচাম হিচাপে বিচাৰোঁ আমি ৰাইজে বিচাৰে একেলগে থাকক কাম কৰক ৰাইজৰ কাৰণে উন্নয়নৰ কাম কৰক 17 বছৰ যিহেতু একেলগে হাগ্ৰামা মহিলাৰ লগত থাকি পেলাই এখেতসকলে আমাৰ কোকৰাঝাৰত যিখিনি বনাইছে চিৰাঙত যি বনাইছে এখেতসকলে খাম্পা বৰগীয়াৰো অৱদান আছে তো এইখিনি অৱদান ৰাইজে বিচাৰি আছে আজিৰ তাৰিখত তেখেত যদি দলৰ পৰা ওলাই যায় দলটোৰ কিবা ক্ষতি হ'ব বুলি ভাবে নেকি দলৰ ক্ষতি হোৱাটো আমি মানে আজিৰ তাৰিখত দেখা নাই মানে খাম্পা বৰগীয়াৰী হিচাপে আজি মানে অকলশৰীয়া হৈ গৈছে মানে প্ৰতিটো নিৰ্বাচনত পৰাজয় হোৱা মানে ৰাইজে তাক নিবিচাৰে এনেকুৱা হৈছে আৰু কি ৰাইজে নিবিচাৰিলেও আমি পাৰ্টি হিচাপে তাক বিচাৰিছিলোঁ পাৰ্টিৰ নেতা হৈ থাকক ইলেকশ্যনত হাৰা জিকা থাকে তো পাৰ্টিৰ লিডাৰ হৈ থাকিব পাৰে তো পাৰ্টিৰ কাম কৰক আজি MLA নহ'ল MPও নহ'ল EMO নহ'ল MCLO নহ'ল ইয়াৰ কাৰণে পাৰ্টিৰ দায়িত্ব লৈ পেলাই কাম কৰক তাৰ উপসভাপতি হিচাপে কাম কৰি আছে এই উপসভাপতিৰ যিটো কাম এইটো ভালকৈ কৰি গ'লে ৰাইজৰ পিছত নিশ্চয় আস্থাটো আকৌ ঘূৰি আহিব এইখিনি কাম কৰিলে ভাল আমি মানে যুৱচামে ভাল লাগিলে হয় খাম্পা বৰগীয়াৰী ডাঙৰীয়াই যোৱাকালি যি BPF দলৰ পৰা তেখেতৰ ৰেজিগনেশ্যন বা পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে এয়া স্পষ্টভাৱে দৰাচলতে মই 2024 চনতে ইয়াৰ ইংগিত দিছিলোঁ 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া BPF দলৰ MP প্ৰাৰ্থী বা MP কেণ্ডিডেটৰ পেনেল লিষ্টত খাম্পা বৰগীয়াৰী আৰু মোৰ নাম দুয়োৰে নাম BPFে চূড়ান্ত কৰিছিলে সেই সময়তে মই স্পষ্টভাৱে কৈছিলোঁ যে খাম্পা বৰগীয়াৰীয়ে যদি ইলেকশ্যন জিকে তথাপিও তেওঁ BPF দল ত্যাগ কৰি অন্য এটা দলত তেওঁ যোগদান কৰিব যিহেতু তেওঁ অলৰেডি মেনেজড হৈ গৈছে ৱাক অভাৰ দিবৰ কাৰণে আৰু তেওঁ যদিও ইলেকশ্যন হাৰে তেওঁ হাৰাটো আন এটা দলক জিকুৱাবৰ কাৰণেহে তেওঁ ইলেকশ্যনটো হাৰিব আৰু এক্সিডেণ্টলি জিকি গ'লে তেওঁ সেই দলটোতে গুচি যাব যি দলৰ লগত তেওঁ অলৰেডি ছেটিং কৰি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে সেই সময়ত বিভিন্ন জ্ঞানী গুণী লোকসকলে বা BPF দলৰ দূৰদৰ্শী নেতাসকলে মোৰ কথাখিনিৰ যি প্ৰেডিকশ্যন আছিলে যি মই এক বিচক্ষণতাৰে মই সেয়া আগতীয়াভাৱেই জনাই দিছিলোঁ বা সচেতন কৰি দিছিলোঁ BPF দলৰ কেন্দ্ৰীয় নেতৃবৰ্গক তেওঁলোকে তাক অনুধাৱন কৰিব নোৱাৰিলে আৰু দুখিত আজি যে BPF দলৰ বিচক্ষণতা অলপমান কম হোৱাৰ বাবেই বা BPF দলে সময়ত ৰিয়েলাইজ নকৰাৰ বাবেই আজি খাম্পা বৰগীয়াৰীয়ে BPF দল ত্যাগ কৰিব লগা হ'ল কিন্তু অৱশ্যে মই এটা ঘোষণা আজি কৰিব বিচাৰিছোঁ ঘোষণা সঠিক নহয় স্পষ্টভাৱে আকৌ এটা প্ৰেডিকশ্যন দিছোঁ যিহেতুৱে আপোনালোকৰ আশীৰ্বাদত মোৰ প্ৰেডিকশ্যন কেতিয়াও ভুল হোৱা নাই মই কৈছিলোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই UPPL দলৰ পৰা MLA টিকেট কেতিয়াও নাপায় 2021 চনত পোৱা নাই 2024 চনত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই MP টিকেট নাপায় UPPL দলৰ পৰা পোৱা নাই মই কৈছিলোঁ যে খাম্পা বৰগীয়াৰী নিৰ্বাচন খেলিলে তেওঁ কেতিয়াও BPF দলৰ পৰা বিজয়ী নহয় যিহেতুৱে তেওঁ নিজৰ সমষ্টিৰ পৰা 15,000 ভোটে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যেতিয়া তেওঁ ডেপুটি চিফ আছিলে BTC ইলেকশ্যন 2020ত তো সেই ধৰণেই মই এটা প্ৰেডিকশ্যন দিছোঁ যে আজি খাম্পা বৰগীয়াৰী ডাঙৰীয়াই যি BPF দল ত্যাগ কৰিলে আপোনালোকে কোনো ধৰণৰ এইটোক ডাঙৰ এটা নিউজ বনোৱাৰ দৰাচলতে কোনো দৰকাৰে নাই কাৰণ খাম্পা বৰগীয়াৰী ডাঙৰীয়া কালি যদি UPPLতো যোগদান কৰে স্পষ্টভাৱে তেওঁ UPPLতে যোগদান কৰিব প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলতে যোগদান কৰিব তাতে যোগদান কৰিলেও খাম্পা বৰগীয়াৰী ডাঙৰীয়াই কিন্তু 2020 চনত যি ধৰণে বহুতে ভাবিছে যে হয় BJP UPPLৰ চৰকাৰ হ'লে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া চিফ হ'ব খাম্পা বৰগীয়াৰী ডাঙৰীয়া UPPLত যোগদান কৰাৰ পিছত গৈ ডেপুটি চিফ হ'ব সেয়াটো দূৰৈৰে কথা খাম্পা বৰগীয়াৰী ডাঙৰীয়াই 2025 চনত BTC নিৰ্বাচনত তেখেতে নিজৰ যি চিৰাংদুৱাৰ সমষ্টি আছে সেই চিৰাংদুৱাৰ সমষ্টিৰ পৰা তেখেতে আনকি টিকিটো লাভ নকৰিব UPPL দলৰ পৰা এয়া মই আজিয়ে ভৱিষ্যতবাণী এটা কৰিলোঁ আৰু অৱশেষত এইটোৱে ক'ব বিচাৰোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া মোৰ আৰু খাম্পা বৰগীয়াৰী দুয়োৰে নাম BPF দলৰ পেনেল লিষ্টত চূড়ান্ত হৈছিলে MPৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ সেই সময়তে মই বাৰম্বাৰ যিখিনি কথা কৈছিলোঁ যে খাম্পা বৰগীয়াৰী ডাঙৰীয়াই ৱাক অভাৰ দিব ইলেকশ্যন হাৰক বা জিকক জিকিলে তেওঁ অন্য দলত গুচি যাব আৰু হাৰিলেও তেখেতে আন এজনক জিকুৱাবৰ কাৰণেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এই কথাখিনি সেই সময়ৰ BPF দলৰ কিছুমান দম্ভালি মৰা দাম্ভিক নেতা তথাকথিত নেতাসকলে যিসকলে খাম্পা বৰগীয়াৰীৰ সমৰ্থনত আহি
স্পষ্টভাৱে টেটু ফালি ফালি তেওঁলোকে চিঞৰিছিলে আজি তেওঁলোকে এইখিনি কথা ৰিয়েলাইজ কৰিব পাৰিলেনে এয়া এটা প্ৰশ্ন আৰু দ্বিতীয় প্ৰশ্নটো হৈছে মই আশা কৰোঁ যে চেঞ্জ ইজ এ প্ৰচেছ অফ পলিটিক্স ডাইনেমিক পলিটিক্স ৰাজনীতি সদায় গতিশীল গতিকে খাম্পা বৰগোহাঁই কৈছে তাতকৈ নিশ্চয় ভাল ভাল আৰু বিভিন্ন নেতা BPF দলত আহি BPF দলৰ প্ৰতিনিধিত্ব কৰি এক সুস্থিৰ যি নেকি গণতন্ত্ৰ বা ডেমক্ৰেচিত অপজিশ্যন দলৰ যি দৰকাৰ বা প্ৰেছাৰ পলিটিকেল গ্ৰুপ হিচাপে যিটো দৰকাৰ সেই বিৰোধী দলৰ দায়িত্ব তেওঁলোকে সুচাৰুৰূপে তেওঁলোকে পালন কৰিব বুলি মই BPF দলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ